পৰিৱেশটো যে কি ধুনীয়া নহয় আপোনালোকে দেখিছেই। চাৰিওফালে কেৱল সেউজীয়া আৰু সেউজীয়া পৰিৱেশৰ মাজেৰে আগবাঢ়িলোঁ। আৰু এইফালে মই পিন্ধি যোৱা কাপোৰযোৰ আপোনালোকক কেনেকুৱা লাগিছে। এই কাপোৰযোৰ এইবাৰ শাহু মায়ে নিজ হাতেৰে বৈ দিছিলে আৰু মই ধুনীয়াকৈ চিলাই মেলি আজি পিন্ধি গ'লোঁ মন্দিৰলৈ বুলি। আৰু এনেকৈয়ে সেউজীয়া পৰিৱেশৰ মাজেৰে আহি পালোঁ আমি শ্যাম মন্দিৰ ভাগ। শ্যাম মন্দিৰৰ এয়া সন্মুখভাগ হয়। সন্মুখভাগেৰে আমি আগবাঢ়ি ভিতৰত প্ৰৱেশ কৰিছোঁ। ভিতৰৰ পৰিৱেশটোতো আৰু ধুনীয়া, ইমান পৰিষ্কাৰ আৰু ফুলবিলাক ৰুইছে। ফুলবিলাক ফুলা নাই বাৰু, অলপ ফুলিছে। ধুনীয়া পৰিৱেশ। ভিতৰত চাকি বন্তি জ্বলালোঁ, ভিডিঅ'টো কৰিব নহ'ল বাৰু। ভিতৰতে আছে কৃষ্ণ আৰু ৰাধাৰ ধুনীয়া জুৰীয়া মূৰ্তি, ধুনীয়াকৈ সাজ পোছাক পিন্ধি মূৰ্তিটো সজাই তুলিছে। আৰু এই সন্মুখতে আছিল 3টা মূৰ্তিকেইটা মই কিহৰ নাজানিছোঁ। এইফালে আছে হনুমানজীৰ মূৰ্তি আৰু হাৰ গৰু। এয়া মন্দিৰৰ ওপৰৰ ভাগ। এয়া এনেকৈ চাওকচোন, দূৰৰ পৰা কি ধুনীয়া লাগিছে মন্দিৰভাগ। সন্ধিয়া হৈছে। সন্ধিয়া অলপ টাইম আমি তাতেই বহিলোঁ আৰু ফটো কৰিলোঁ। ফটো কৰি ভিডিঅ' দুটামান বনালোঁ। বাবু অলপমান খেলি অলপ টাইম তাতে ৰৈ আমি আকৌ ঘৰলৈ বুলিয়ে আগবাঢ়িছোঁ। পৰিৱেশটো ইমানেই ধুনীয়া যে ঘৰলৈ আহিব মন যোৱা নাছিলে, কিন্তু উপায় নাই, ডিউটি আছে যিহেতু, সেইকাৰণে আমি ঘৰলৈ বুলি আগবাঢ়িলোঁ। আপোনালোকে যদি আহি পোৱা নাই কেতিয়াবা আহিবচোন। ইমান ধুনীয়া পৰিৱেশৰ মাজত থাকিলে অলপ সময়ৰ বাবে হ'লেও মনৰ সকলো অশান্তি দূৰ হৈ শান্তি পোৱা যায়। আৰু এনেকৈয়ে আকৌ কেতিয়াবা আহিম বুলি আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।